এয়া মোৰ মতে বিশুদ্ধ নাটকৰ জয়যাত্ৰা হয়। আমাৰ নাটকত কেৱল আমাৰ নাটকত বাহ্যিক বহুত ৰং চং আমাৰ খুব কম, তথাপিতো মানুহে এনেকুৱা ধুনীয়াকৈ নাটক চাবলৈ আহিছে। আমি একদম আজি আৰম্ভ কৰিছোঁ গধূলি ভিডিঅ'টো, কাৰণ আমি গৈছোঁ থিয়েটাৰ চাবলৈ। ব্ৰ ৰাতিয়ে হ'ল, এতিয়া 7:30 বাজিলে নেকি। আৰু আমাৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম আহিছে মোৰ আছিফ ভাই, আৰু মানে একদম সৰু কালৰ বন্ধু, একেলগে পঢ়া। এতিয়া আমি আহি থাকোঁ ইয়াতে এয়াৰপৰ্টতে, আৰু ময়ো থাকোঁ ইয়াতে। তোমাৰ ইয়াতে VIP আছে ন, VIP ফিল্ডত তোমাৰ থিয়েটাৰখন আছে। এতিয়া আমি গৈ চাবলৈ, আৰু গাইজ চাব পাৰে একদম আমাৰ লগত আছে VIP পাছ। এতিয়া যাম আমি থিয়েটাৰ চাবলৈ, ৰাজধানী থিয়েটাৰ। গাইজ এইফালে আমাৰ এইটো লাইনত আমি বহি আছিলোঁ ফাৰ্ষ্ট VIP, এইফালে একদম পুৰা পিছফালে পুৰা একদম মানুহ ফুল হৈ আছে। মজা মিৰুল্লা এইফালে চাব পাৰে পুৰা খালী হৈ গ'ল, মানে হৈ গ'ল থিয়েটাৰ শেষ। এতিয়া যাব মানুহবিলাক ঘৰে ঘৰে, আৰু একদম মিডুললৈ পুৰা ফালিত হৈ গ'ল গাইজ। থিয়েটাৰ একদম মজা হৈছে, জুই। চাব পাৰে গাইজ, ইয়াতে বহিছিলোঁ আমি, মানুহ চাব পাৰে পুৰা একদম ফুল। এইফালে আছিফ ভাই আছে আমাৰ। আজি মোৰ লগত আছে মৃদুল দা। নাটক চাব আহিলোঁ, খুব ভাল লাগিলে আপোনাৰ থিয়েটাৰ। মই আগৰ পৰা একদম সৰুৰ পৰাই চাওঁ। কি ক'ব আপুনি আজি ৰাখি? নাই, মই ইয়াতে আজি আহিলোঁ, মই আজি নাটক কৰিবলৈ আহিলোঁ। এই মানুহখিনি যি উৎসাহ, যি দলটো খেলৰ ব্যৱস্থা, নাটক চাবলৈ অহা, এয়া মোৰ মতে বিশুদ্ধ নাটকৰ জয়যাত্ৰা হয়। আমাৰ নাটকত কেৱল আমাৰ নাটকত বাহ্যিক বহুত ৰং চং আমাৰ খুব কম, তথাপিতো মানুহে এনেকুৱা ধুনীয়াকৈ নাটক চাবলৈ আহিছে। আৰু এই ঠাণ্ডা পৰীক্ষাৰ বতৰ চলি আছে, তাৰ মাজতো পূৰ্ণ প্ৰেক্ষাগৃহত বৰ সুন্দৰকৈ নাটক কৰিলোঁ। ৰাইজে নাটক চালে, ইমান সুন্দৰ দৰ্শক, পিন অফ চাইলেণ্ট, য'ত যি ৰিয়েক্ট কৰিব তেনেকৈ কৰিছে। আৰু এইখিনি কৰিলে আমাৰ নিশ্চয় অভিনেতাৰ কাৰণে কৰাৰ খুব ভাল লগা এটা অৱস্থা হয়। আৰু সেই ভাল লগা অৱস্থাটো, ভাল লগা সময়খিনি আমাক এই VIP বাখিয়ে দিলে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু মোৰ ঘৰ একচুৱেলি মঙলদৈ, মই মঙলদৈৰ পৰা চাব আহিছোঁ। মঙলদৈৰ পৰা আহিছোঁ ইয়াতে, একচুৱেলি মই ইয়াতে থাকোঁ গুৱাহাটী এয়াৰপৰ্টতে, কিন্তু মই আজি ঘৰত গৈছিলোঁ আপোনাৰ নাটক থকা বুলি কাৰণে ঘৰৰ পৰা আহিছোঁ। বহুত ধন্যবাদ। যিটো ইবাদুল ব্লগছৰ এই ভাইটিজন আহিছে মোৰ খবৰ, মনৰ খবৰ ল'বলৈ, মনৰ খবৰ ৰাইজক দিবলৈ, ৰাইজৰ খবৰ মোক দিবলৈ। মই এই ব্লগটো আগুৱাই যোৱাৰ কামনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ তেওঁ নিশ্চয় থাকিব, আৰু সকলোকে মই পুনৰবাৰ মুখৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিশুদ্ধ নাটকৰ জয়যাত্ৰা কৰাত আপোনালোকৰ যি অৰিহণা, এই অৰিহণা আমাৰ চিৰকাম্য। সদায় ভৰসা কৰোঁ যে নাটক জীয়াই ৰখাৰ কাৰণে আপোনালোকে আমাৰ সৰ্বশ্ৰেষ্ঠ ভগৱান। থিয়েটাৰ শেষ হৈ গ'ল, এতিয়া আমি যাম ৰুমত। এতিয়া ব্ৰ কিবা খাব যাবা নেকি? য়েছ ব্ৰ, ব'লা। আজি গাইজ আমি থিয়েটাৰখন চালোঁ, একদম মজা হৈছে। মৃদুল ভূঞাৰ ৰ'ব গাইজ, ৰাস্তাটো পাৰ হৈ লওঁ। ৰাজধানী আছিলে, ৰাজধানী থিয়েটাৰ, আৰু নাটকখন আছিলে আজি মচিদিম তোমাৰ হিৰৰ সেন্দুৰ ন, মচিদিম তোমাৰ হিৰৰ সেন্দুৰ, হিৰৰে সেন্দুৰ। একদম ধামাকা হৈছে, পুৰা নেক্সট লেভেল। আৰু আপোনালোকে গমে পায় আমাৰ মৃদুল দাৰ এনেই থিয়েটাৰ একদম নেক্সট লেভেলে হয়। তো আজিও পুৰা ফালি দিছে। আপোনালোকেও জল্দি যাই কিনে যদি চোৱা নাই চাই ল'ব। কলেজত একেলগে আছিলোঁ। এতিয়া কৰ্মৰ ক্ষেত্ৰত আমি বাহিৰত বেলেগ জেগাত আছিলোঁ, কিন্তু এতিয়া আকৌ একেলগ হৈ গ'লোঁ, কাৰণ মই এয়াৰপৰ্টত, আৰু ই এয়াৰপৰ্টৰে VIP চকত মানে 2 মিনিটৰ বাট। মানে আজি মই মোৰ ৰুমত নাযাওঁ, ভাই ৰুমত থাকিম, ওচৰতে হয় 5 মিনিটৰ বাট। বাইকটো ইয়াতে ৰাখিছিলোঁ আমি। কেবৰৰ চাবিটো লৈ লোৱা। আজি এতিয়া ভাত খাই আছোঁ আমি, নাটক চাই কিনে, থিয়েটাৰ চাই কিনে। আমাৰ এইফালে ভাইৰ লগত আছে, ভাইয়ে খাই আছে। ভাই কেনেকুৱা লাগিলে? মজা ন, একদম জুই বনাইছে না। আমাৰ কি বুলি কয় এইটো, মৃদুল দাৰ থিয়েটাৰ আমাৰ নেক্সট লেভেলে হয়। আজিও একদম পুৰা ফালি থৈ গৈছে। ভাতটো খাই লওঁ, থিয়েটাৰৰ পাৰ্টি ইয়াতে চলি আছে আমাৰ। ভাতটো খাই লৈ কিনে কথা পাতি আছোঁ গাইজ। ভাত চাত খাই ল'লোঁ আমি, আৰু এতিয়া বাজিলে আমাৰ টাইম হৈ গ'ল আমাৰ 11:32। কালি আকৌ ডিউটি আছে, মই যাব লাগিব। ভাই কল আহিছে।
ভাই মানে বডিটো একদম জিম কৰা ল'ৰা ন ভাই বডি চডি বেয়া বনাইছে মই বনাম গাইছ বনাব লাগিব মই একচুৱেলি ভাই মই জিমত কেতিয়া যাম বে জিমত নেক্সট মাহৰ 1 তাৰিখৰ পৰা মই যাব লাগিব নাই টাইমে নাপাওঁ গাইছ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকোঁ ডিউটিত যাওঁ কিমান কি কৰিব লাগে আকৌ ৰাতি আহি কেনে ৰাতি 12টাৰ পৰা 3টা বজালৈ ভিডিঅ' এডিটিং কৰোঁ কৰি কিনে ৰাতিপুৱা যাওঁ আকৌ ডিউটিত টাইম কম হ'লেও আমি নেক্সট মাহৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ভাইলত গৈছোঁ জিম বডি এবাৰ বনাই আছোঁ ন আৰু ভিডিঅ'টো আজিলৈ ইমান আছিলে গাইছ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আশিক ভাই কি ক'বা ভিডিঅ' চাই থাকিব ইবাদলৰ ভিডিঅ' য়েছ ব্ৰ ভাল ভিডিঅ' বনাই আছে আপোনালোকে ছাপোৰ্ট কৰিব লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ৰাজধানী থিয়েটাৰ চাব নপৰিব ৰাজধানী থিয়েটাৰ সকলোৱে চাব একদম মিৰুলদাৰ বহুত ধুনীয়া নাটক সকলোৱে চাব মুছলিম তোমাৰ হিৰৰ খেন্দুৰাই যে আছিলে নাটক এপিক নাটক আছিলে চবে চাব নেক্সট লেভেল বনাইছে বুলি কৈছোঁ আৰু গাইছ আপোনালোকে গৈ কিনে য'ত য'ত মাতিছে আপোনালোকে চাব আৰু আজিলৈ ইমানে আছিলে বাই বাই জয় অসম গুড নাইট